শংকৰদেৱ ধৰা হোক তেওঁ শংকৰদেৱ হাঁচিপাতত লিখি আছে সময়ৰ কীৰ্তন ঘোষা ফুটপাথ তেওঁৰ সত্ৰ ধ্যানমগ্নতাৰে ধৰা হোক পাণ বজাৰৰ বাস্তৱৰ হোৰ্ডিং এখনত স্বৰ্গ আকাৰ পৰিকল্পনা কৰিছে আপুনি প্ৰশ্ন কৰিব সেই সূৰ্যকান্তি শৰীৰ এই জলহু ফপৰাৰ ক'ত সেই সৌম্য চাৱনী সেই বৈ পৰা গধূলি যেন কেশ সেই পাতৰ চুৰিয়াৰ ফেৰ আপুনি ক'লেই হ'বনেহে ইয়াৰ খাল যেন পেট আলকতৰা যেন শৰীৰ বস্তাৰ বস্ত্ৰ ইয়াৰ জট লগা চুলি দাড়ি গাৰ গোন্ধ হনু ওলোৱা হেতা চাৱনী হ'বই নোৱাৰে ধৰি লওক শংকৰদেৱৰ আয়ুস 600 বছৰ কোচবিহাৰৰ পৰা উজাই আহোঁতে তেওঁ দেখিলে যুদ্ধত জয় পৰাজয় তেওঁ দেখিলে ভগনীয়া ৰজা ইয়াণ্ডাবু সন্ধি তেওঁ দেখিলে পাথৰিঘাট কুশল কোঁৱৰৰ ফাঁচি তেওঁ দেখিলে স্বাধীনতাৰ যুদ্ধ কানিৰ সোৱাদ তেওঁ দেখিলে জোনাকীৰ জন্ম কবিৰ গোলামী দেখিলে ভাষা আন্দোলন মুদ্ৰাস্ফীতি তেওঁ দেখিলে নাৰী ধৰ্ষণ লাঠিচাৰ্জ গুলীয়াগুলী ভাগ বটোৱাৰ খৰিয়াল তেওঁ দেখিলে দুৰ্নীতি চাকৰিৰ কিনা বেচা আদালতৰ হাকিম লৰি হুকুম লৰা বিদেশী তেওঁ ফেশ্বন শ্ব' দেখিলে আৰু নীলা ছবি এদিন ভোকত থাকি আহিল তেওঁ ঢকুৱাখানাত দেখিলে শ্বহীদৰ দীঘল লিষ্ট সাংবাদিকৰ ফুচহু ভুৱা খবৰ দেখি তেওঁ হ'ল বলিয়া বোবা বধিৰ অন্ধ তেওঁ নিৰ্বাসিত হ'ল অশ্বক্লান্তৰ ফুটপাথলৈ ইয়াতে তেওঁৰ কৃষ্ণই জিৰাইছিল এখন্তেক তেওঁ ভোগহীন হ'ল জাৰ্যহীন হ'ল তেওঁ টোপনিহীন হ'ল জৰাহীন যন্ত্ৰণাহীন 600 বছৰৰ বুৰঞ্জীয়ে তেওঁক কৰি তুলিলে ঈশ্বৰ কঙাল ঈশ্বৰ নপুংসক ঈশ্বৰ তেওঁ শংকৰদেৱ নহয় বুলি আপুনি ক'ব নোৱাৰে যিহেতু তেওঁৱেই আপোনাক দি গৈছে জন্মান্তৰৰ বিশ্বাস তেওঁৰ ঘৃণনীয় দিন যাপনক আপুনি ঘিণ কৰিব নোৱাৰে যিহেতু তেওঁৱেই কৈ গৈছে কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰাম ধৰা হোক কাৰ কি লাভ লছ